মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ক্লাছ 10ৰ মেথছ এক্সাৰচাইজ 1.1 নৰ 3 নম্বৰৰ পৰা আলোচনা কৰিবলৈ লৈছোঁ। তোমালোকে চাই যাবা। 3 নম্বৰ আমাক দিছে মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ লসাগু আৰু গসাউ উলিওৱা। 1 নম্বৰ আমাক দিছে 12, 15 আৰু 21 দিছে। তেতিয়াহ'লে 12ক যদি ভাঙো তেতিয়াহ'লে কি হ'ব? 2 2 গুণ 4, 3 4 গুণ 12, 15ক কৰিলে 3 5 গুণ 15, 21ক কৰিলে 3 7 গুণ 21। এতিয়া আমাৰ লসাগু লাগে। লসাগু হলে আমি মিলাকেইটা লিখিম, নিমিলাকেইটাও লিখিম। 2 দুটা মিলা নাই, 2 দুটা আমি লিখি ল'ম। 3 এটা মিলিছে, 5টো মিলা নাই, 7টো মিলা নাই। তেতিয়াহ'লে 2 2 গুণ 4, 3 4 গুণ 12, 5 12 গুণ 60। 60 হলে 0 0 4 7 42, 420। এতিয়া আমাৰ লাগে গসাউ কেৱল মিলাকেইটা লিখিম। এতিয়া গসাউ কি মিলিছে? ইয়াত 3 মিলিছে, 3 হ'ব। এতিয়া তোমালোকে মন কৰা 3 নম্বৰৰ 2টো আমাক কি দিছে? 3 নম্বৰৰ 2 দিছে 17, 23 আৰু 29 দিছে। তেতিয়াহ'লে এইকেইটা মৌলিক সংখ্যা হয়। গতিকে আমি কি কৰিম? 17 একেৰে পূৰণ দিব পাৰিম। 23 1, 29 29 হ'ব। এতিয়া আমি লসাগু কৰিম। লসাগু মানে 17 আহিব, 23 আহিব, 29 আহিব। এতিয়া 17ৰে আৰু 23ৰে পূৰণ কৰা। 3 7 গুণ 21, 21ৰ 1, 3 7 গুণ 21, 21ৰ 1 থাকিব 2, 3 5 আৰু 7 গুণ 14, 14 4, 7ত থাকিব 1, 2 গুণ 2 3, 1 9 3। এতিয়া 17 23 দি কৰিছে, এতিয়া 29 দি কৰিম। 29 দি কৰিলে আমাৰ কিমান হ'ব? 9 গুণ 9, 9 9 গুণ 81, 81ৰ 1 থাকিব 8, 3 নং 27 আৰু 8 30 35 হ'ব। 35 এতিয়া 2ৰে কৰিলে 2 গুণ 2, 9 গুণ 18, 18ৰ 8, 8 7ত থাকিব 1, 3 গুণ 6 7। তেতিয়াহ'লে আমাৰ কিমান হ'ব? 9 3 3 হ'ব। 7 পাঁচে 13 হ'ব, 13 3 1 10 11 হ'ব। তেতিয়াহ'লে এইটো আমাৰ হ'ব 11 3 3 9। এতিয়া মন কৰা আমাৰ কি লাগে? গসাউ লাগে। গসাউ ইয়াতে 1 মিলিছে, তাৰমানে ইয়াতে 1 হ'ব। এতিয়া তোমালোকে মন কৰা 3 নম্বৰৰ 3 আমাক কি দিছে? 3 নম্বৰ 3 দিছে 8 9 আৰু 25 দিছে। তেতিয়াহ'লে এইটো কৰিলে 2 2 গুণ 4, 4 2 গুণ 8, 9 কৰিলে হ'ব 25 কৰিলে 5 5 গুণ 25। এতিয়া আমাৰ কি লাগে? লসাগু লাগে। লসাগু হ'লে মিলাকেইটা লিখিম, নিমিলাকেইটাও লিখিম। তাৰমানে 2 তিনিটা লিখিব লাগিব। 3 দুটা, 5 আমাৰ দুটা আছে, 5 গোটেইকেইটা পূৰণ কৰি দিয়া। 2 2 গুণ 4, 4 2 গুণ 8, 3 8 গুণ 24। এতিয়া এফালে হ'ব 5 5 গুণ 25, 3 25 গুণ 25। 2 2 গুণ 4, 4 2 গুণ 8, 3 8 গুণ 24 হৈছে ইমানলৈকে। আৰু এইফালে আছে 5 গুণ 25 75 হ'ব। 75 কৰিলে 4 5 গুণ 20, 20ৰ 0 থাকিব 2,
5 দুগুণ 10, 10 আৰু 2 12 হৈ যাব। আৰু এইফালে 4 7 8 8 থাকিব 2 7 14 2 16 হৈ যাব। 0 10 0 থাকিব 1 1 8 8 1 1700 হ'ব। এতিয়া আমাৰ কি লাগে? গসাউ লাগে। গসাউৰ ক্ষেত্ৰত চোৱা এটাও মিলা নাই, তাৰমানে আমি 1 লিখিব পাৰিম। এইটো শুদ্ধ উত্তৰ হ'ব। এতিয়া তোমালোকে মন কৰিবা 4 নম্বৰ প্ৰশ্নটো দিয়া আছে গসাউ 306, 657 = 9 দিছে আৰু লসাগু উলিয়াব লাগে। এতিয়া আমি লিখিম দিয়া আছে গসাউ 9 দিছে, আমি লসাগুটো উলিয়াব লাগে। আমাৰ ফৰ্মুলাটো আছিল গসাউ তলত লিখিছো, তোমালোকে মন কৰা সংখ্যা দুটাৰ গুণফল। ইয়াতে চোৱা গসাউটো আমাক দিয়া আছে 9 দিছে আৰু এইটো আমাৰ লসাগু। গুণফল সংখ্যা দুটা আমাৰ আছে 306 আৰু আছে ইয়াতে 657। তেতিয়াহ'লে যিহেতু চোৱা আমাৰ এইটো লসাগুটো লাগে, গতিকে লসাগুটো ইয়াতে এইফালে থাকিব। লসাগু থাকিব, তেতিয়াহ'লে এইফালে গ'লে চোৱা 9টো তলত বহিব। কাটিলে 3 9 গুণ 27 থাকিব 3 3 36 হ'ব, 4 9 গুণ 36 34 দি এইটো পূৰণ কৰা। 4 7 গুণ 28 28 8 থাকিব 2 4 5 গুণ 20 2 22 22 2 থাকিব 2 24 8 2 26 3 7 গুণ 21 21 1 থাকিব 2 3 5 গুণ 15 2 17 17 7 থাকিব 1 3 6 গুণ 17 17 আর 19 তাহলে 8 3 4 7 13 13 3 13 3 থাকিলে 1 10 2 12 12 2 হাতত 1 এইটো হ'ব 2 2 3 3 8। তোমালোকে মন কৰা 5 নম্বৰটো আমাক দিছে পৰীক্ষা কৰা কোনোবা স্বাভাৱিক সংখ্যা n ক্ষেত্ৰত 6 to the power n সংখ্যাটো শূন্য অংকেৰে শেষ হ'ব পাৰে নে নাই। চোৱা ইয়াতে কি দিছে আমাক 6 to the power n দিছে, 2 into 3 লিখিব পাৰি, তেতিয়াহ'লে এইটো লিখিব পাৰি হয় নহয়। তেতিয়া শূন্যৰে শেষ হ'বলৈ হ'লে আমাৰ 2 আৰু 5 ওলাব লাগিব, ইয়াতে 2 আৰু 3 ওলাইছে, গতিকে আমি লিখিম 6 to the power n
সংখ্যাটো শূন্য অংকেৰে শেষ নহয়।